সৰ্বপ্ৰথমে মই জেপি নিউজৰ কৰ্মকৰ্তা আৰু দৰ্শকবৃন্দ লগতে সমগ্ৰ অসমবাসী আৰু আমাৰ গোলাঘাট জিলাৰ ভকত বৈষ্ণৱ আই সমস্তলৈ মই আন্তৰিক শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ আৰু এই শাৰদীয় অভিনন্দন আটাইলৈকে মই জ্ঞাপন কৰিছোঁ। বিগত ৪৯ বছৰৰ পূৰ্বেই আমাৰ এই ধনশিৰি মহকুমাৰ মধ্যমপুৰত যে ৰাস মহোৎসৱৰ এটা পাতনি মেলিছিল। আমাৰ অগ্ৰজসকলে যি আমাৰ অগ্ৰণী ব্যক্তিসকলে এটা সুন্দৰ মানসিকতাৰে মানুহৰ মাজত এটা একতাৰ দোল, ভাতৃত্ববোধ আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আমাৰ এই মহোৎসৱটি ইয়াতে জন্ম দিছিল। আমি তেওঁলোকৰ যি মহান অৱদান আৰু তেওঁলোকৰ যি পথ, সেই পথসমূহকে আমি অনুসৰণ কৰি আজি আমি বিগত ৪৯ বছৰে ধাৰাবাহিকভাৱে মধ্যমপুৰত আমি এই ৰাস মহোৎসৱটি আমি উদযাপন কৰি আহিছোঁ আৰু এই বছৰে তাৰে কোনো ব্যতিক্ৰম নহৈ আমি ৪৯তম ৰাস মহোৎসৱ ইয়াতে উদযাপন কৰিছোঁ। এই মহোৎসৱটিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে এই গোলাঘাট জিলাৰ সৰুপথাৰ বা ধনশিৰি মহকুমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বসতি কৰা এটা অঞ্চল আৰু এই অঞ্চলত আমি বিভিন্ন ভাষা ভাষী বা বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে আমি সদায় সমিলমিলেৰে ইয়াতে বসবাস কৰি আহিছোঁ আৰু এই ৰাস মহোৎসৱটিয়ে সেইটোৱে প্ৰতীয়মান কৰায় যে এই অঞ্চলত আমি সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ ৰক্ষা কৰি আমি এই ৰাস মহোৎসৱৰ জৰিয়তে আমাৰ মাজত এই সমন্বয়ৰ এটা সেতু, এই সমন্বয়ৰ সেতুটো আমি অধিক সুদৃঢ় কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি অনাগত দিনসমূহতো আমি আশা কৰিম যে আমাৰ অগ্ৰজসকলে যি এটা মহান উদ্দেশ্য আগত ৰাখি এই ৰাস মহোৎসৱটি ইয়াতে প্ৰতিষ্ঠা কৰি দি থৈ গ'ল আৰু তেখেতলোকৰ যি মহান আদৰ্শ আৰু তেখেতলোকে যিটো উদ্দেশ্য লৈ এই মধ্যমপুৰত এই সাৰ্বজনীন ৰাস মহোৎসৱটি প্ৰতিষ্ঠা কৰি আমাক পথ দেখুৱাই থৈ গ'ল আৰু ইয়াৰ জৰিয়তে আমি এই অঞ্চলত বসবাস কৰা বা সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক আমি এটা বাৰ্তা প্ৰেৰণ কৰিব সক্ষম হৈছোঁ যে আমি সঁচাকৈ আমি সকলোৱে ঐক্যভাৱে একতাৰ দোলেৰে ভাতৃত্ববোধ মনোভাৱেৰে সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থত আমি এই ৰাস মহোৎসৱৰ জৰিয়তে আমি কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু ৪৯তম ৰাস মহোৎসৱ যোৱাকালিৰ পৰা আমাৰ ইয়াত অনুষ্ঠিত হৈছে মধ্যমপুৰ হৰি মন্দিৰ প্ৰাংগণত। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল। কাৰ্যসূচী হিচাপে পুৱা ৭ বজাত পতাকা উত্তোলন, ৭ বজাত আছিলে আপোনাৰ স্মৃতি তৰ্পণ, ইতিমধ্যে হৈ গ'ল উক্ত কাৰ্যসূচীসমূহ আৰু বৰ্তমানলৈকে আমাৰ যিসকল এই হৰি মন্দিৰ তথা ৰাস মহোৎসৱ পালন কৰি অহাত তেখেতসকলৰ যথেষ্ট অৰিহণা আছিল। যিসকল আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ ইতিমধ্যে স্বৰ্গগামী হ'ল, তেখেতসকলৰ স্মৰণত আমি স্মৃতি তৰ্পণ কৰা হ'ল যাতে তেখেতসকলে স্বৰ্গত স্থান পায়, ভালদৰে থাকিব পাৰে আৰু আশা কৰোঁ আমি আমাৰ যি ৬ দিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰা হৈছে, এই ৬ দিনীয়া কাৰ্যসূচী যাতে সকলোৰে সহায় সহযোগত সুকলমে সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়। আশা কৰিছোঁ সকলো ৰাইজৰ আমি সঁহাৰি পাম আৰু এই ৪৯তম ৰাস মহোৎসৱত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বিভিন্ন জেগাৰ পৰা, যেনে আপোনাৰ নগাঁৱৰ পৰা আমাৰ ইয়াত বাণিজ্য কৰিবৰ কাৰণে আহিছে, হোজাই, গোলাঘাট ইত্যাদি বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াত বাণিজ্যৰ বাবে ইয়াত ব্যৱসায় কৰিবলৈ আহিছে। গতিকে আশা কৰোঁ আমাৰ সদাশয় ৰাইজে, ভক্তপ্ৰাণ ৰাইজে উক্ত এই ৬ দিনীয়া কাৰ্যসূচীত সকলোৱে আহক, সকলোৰে সহায় সহযোগিতাত আমি অনুষ্ঠানভাগি যাতে আমি আগুৱাই নিব পাৰোঁ।